মেডিকেলত সিট নাই, মেডিকেলত সিট নাপায়, নার্সিং হোমত যায়, অবস্থা শেষ হৈ যায়, একোটা পৰিয়াল শেষ হৈ যায়। এইবাৰ আমি নিউ ইয়াৰ্ছ 31 ডিচেম্বৰত আমি অকণমান টাইট কৰিলোঁ, উৰুকাৰ দিনাখন টাইট কৰিম, ফাকুৱাৰ দিনাখন টাইট কৰিম, মাঘ বিহুৰ দিনাখন টাইট কৰিম, বহাগ বিহুৰ দিনা টাইট কৰিম, যাতে মেইন এক্সিডেণ্ট হোৱা দিনকেইটাত কোনো মানুহৰ মৃত্যু হ'ব নোৱাৰে। ড্ৰাগছ বেপাৰীবিলাকক ভাল ব্যৱস্থা কৰি আছো যাতে ড্ৰাগছ বিক্ৰী কৰিব নোৱাৰে। ডেইলি 2 কোটি টকাৰ ড্ৰাগছ আমি ধৰোঁ, ডেইলি 2 কোটি টকাৰ ড্ৰাগছ আমি ধৰিছোঁ। এতিয়া লাহেকৈ আমি ক'ত হাত দিম, অসমৰ পৰা যাতে তীৰ খেলটো বন্ধ হৈ যায়। ইমান দুখীয়া মানুহে তীৰ আৰু জুৱাত কিমান মানুহৰ গাৰ গহনা শেষ হৈছে কোনো হিচাপ নিকাচ নাই। এতিয়া আমি লাহে কৰি তাতো হাত দিম যাতে কোনো জায়গাত তীৰ খেলা হ'ব নোৱাৰে, জুৱা যাতে ব্যৱসায়ী ভিত্তিক জুৱা খেল যাতে হ'ব নোৱাৰে। আমি অকল মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই দিয়াই নহয়, মহিলাসকলৰ ঘৰতো যাতে অশান্তি নহয় তাৰ বাবেও আমি সকলো ব্যৱস্থা হাতত ল'ব খুজিছো, যাতে কোনো মহিলাই মোৰ অসমখনত যাতে চকু পানী পেলাব নালাগে।